চুজি খাইছা? খাইছো। হেল্ল' এভৰিৱান, আকৌ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি কালি ঘৰ আহি পালোঁ, তাৰপিছত ভাবিলোঁ আজি ব্লগ এটা বনাম বুলি। সেইকাৰণে এতিয়া দুপৰীয়া হ'বলৈ হৈছে আৰু তো লাঞ্চটো মই ৰেডি কৰিব লৈছোঁ। তো ভাবিলোঁ লাঞ্চটো বনাওঁতে আজি কি বনাওঁ তাকে আপোনালোকক অকণমান দেখাম বুলি ভাবিছোঁ। এই আমাৰ বাবু, কি কৰিছা তুমি? এইটো মটন কোনে দিলে? দাগিবা দিয়ে। অ' গাৰ্গীবাই দিলে। ৰাতিপুৱাই তোমাক গাৰ্গীবাই দিলে ন? কি কৰিছা? লুকাইছা নেকি? তোমাক ফুটবল খেলি ভাল লাগে? মোৰ লগতে লাগি থাকে আৰু এতিয়া কোনোতো নাই লগত খেলিবলৈ, সেইকাৰণে পাকঘৰত সদায় মোৰ লগত থাকে আৰু এতিয়া তাই ইয়াক বিচাৰিব লাগে, হাইড এণ্ড চিক খেলিব লাগে মানে। ক'ত গ'ল? ক'ত গ'ল? নাই দেখা যে মই। অৰেঞ্জ খাবা? চোৱা এইটো ৰ'দত লৈ যাম, লোৱা। ৰ'বা ৰ'বা, বানানা খাবা নেকি? বানানা ঠাণ্ডা, অকণ পকিলে। এইবোৰ মা ঘৰৰ পৰা আনিছোঁ, মায়ে দি পঠিয়াইছে, ঘৰতে পকি আছিলে। বাবুৱে বানানা খাই ভাল পায়, কল বহুত ভাল পায় মানে, সেইকাৰণে দি পঠিয়াইছিলে আৰু ঘৰত আছিলে। এতিয়া আমাৰ ভাত বনাব লৈছোঁ, আকৌ ইয়াৰ কমলা খাব লাগে। ৰ'বা, কমলা নহয় বাৰু, এইটো মৌচুম্বী হয়। অ' ইয়াত লুকাই আছা তুমি, ব'লা চাওঁ কি কি আছে তোমাৰ টুকুৰিত। টুকুৰিত কি কি আছে তোমাৰ? এইটো বগৰী খাই বহুত ভাল লাগে। এইটো মায়ে কিনি দি পঠিয়াইছে। মোৰ মানে এনেকুৱা বগৰীবোৰ ভাল লাগে, মিঠা বিলাতী বগৰী আছে। আৰু এইটো মৌচুম্বী আমি খাম ন এতিয়া। কাটি দিম। এতিয়া অকণমান ৰ'দত থাকক, গৰম হৈ লওক দেই। অকণমান ৰ'দত থাকক, তাৰপিছত মা ভাত বনাব এতিয়া, তাৰপিছত আমি খাম দেই। ৰখি থাকা ইয়াতে নহ'লে। এইটো আমাৰ নেগুৰ, মাৰ পিছে পিছে আহিছে ন, মা ভাত বনাব, তাৰপিছত নেগুৰ পিছে পিছে আহিছে। তুমি যোৱা, ৰ'দত যোৱা, মই ভাত বনাম। যাওঁ মই ভাত বনাবলৈ। এতিয়া কেৰাহী পাতি থৈছোঁ, ইয়াত মই বনাম শুকান মাছ। এইটো শুকান মাছ তাত ঘৰত আনি থৈছিলে, খাই চাইছিলোঁ, ভাল লাগিলে, সেইকাৰণে মই 2 পেকেটমান লৈ আহিলোঁ। শুকান মাছটো বনাম আৰু এফালে সিজাইছোঁ তিতা কেৰেলা পিটিকা বনাম। এইটো বইল হৈ থাকক, তেতিয়ালৈকে মই ইয়াত শুকান মাছটো ভাজিম। শুকান মাছটো মই বেঙেনা দি বনাম, বেঙেনা, পিঁয়াজ আৰু জলকীয়া কাটি থৈছোঁ। শুকান মাছটো এনেকুৱা হয়, পেকেট। ৰ'বা, এইটো চোৱা, এইটো ৰ'দত থৈ আহা, অৰেঞ্জটোৰ লগত থবা দেই। অলপ পিছত গৰম হ'লে মানে আমি খাম। যোৱা, মামাম বনাব, মই যাম, তুমি যোৱা আকৌ। মই কেতিয়া ভাত বনাম তুমি এনেকৈ কৰিলে। যোৱা আকৌ। হ'ব, গৈছোঁ ব'লা। থোৱা তাতে থোৱা। হ'ব, মই এতিয়া ভিতৰলৈ যাওঁ।
আকৌ নাচি দিবা নেকি কেনেকৈ নাচিছিলা তুমি মই ভিতৰলৈ যাওঁ দেই মই এতিয়া শুকান মাছ ৰেচিপিটো বনাব লৈছোঁ আপোনালোকেতো চবেই জানে চাগে চবেই নিজে নিজৰ ৰেচিপি বেলেগ বেলেগ বস্তু দি বনায় মই আজি বেঙেনা দি বনাম তাকে অকণমান দেখাই দিছোঁ আৰু ঠিক আছে কি লৈছা অ'কে বেছি চকলেট নাখাবা দেই তাতে বহি থাকা আমনি নকৰিবা মা পিঁয়াজখিনি কালাৰ চেঞ্জ হ'ল এতিয়া মই ইয়াত বেঙেনা ইয়াত মই অকণমান বেছিকৈ জ্বলা দিম মই জ্বলা খাই ভাল পাওঁ যে সেইকাৰণে দি দিছোঁ আৰু এইটো মা আজি নাখাব চাগে এইটো শুকান মাছটো মা ভাল নাপায় সেইকাৰণে মই খাম সেইকাৰণে অকণমান বেছিকৈ জ্বলা দি দিছোঁ আৰু বেঙেনা ভাজিখিনি ঢাকি থৈ দিছোঁ তেতিয়ালৈকে আমাৰ তিতা কেৰেলা অফ কৰিলোঁ এইটো উলিয়াই দিওঁ আৰু তিতা বনাব লাগে মই তেতিয়ালৈকে এইটো তিতা কেৰেলা পিটিকাত দিবলৈ বস্তুখিনি ৰেডি কৰোঁ আমাৰ বেঙেনাখিনি অলমষ্ট সিজিলেই এতিয়া মই মাছখিনি দি দিছোঁ ইয়াতে বেছি টাইম নালাগে আৰু এতিয়া মাছখিনি লৰাই থকাৰ পিছত অলপ সিজাৰ পিছত এইটো নিজে নিজে ভাঙি যাব তিতা কেৰেলা পিটিকা হৈ গ'ল ইয়াত মই অকল নিমখ আৰু মিঠাতেল দিলোঁ জলকীয়া নাই দিয়া কাৰণ ইয়াত জলকীয়া খাব নোৱাৰা মানুহ আছে সেইকাৰণে মই জলকীয়া নাই দিয়া আৰু এতিয়া পিটিকা ৰেডি এতিয়া এইটো চাওঁ পুৰা ধুনীয়াকৈ সিজি গ'ল হৈ গ'ল শুকান মাছৰ ৰেচিপি আৰু তিতা কেৰেলা পিটিকাটো হৈ গ'ল তাৰপিছত এতিয়া মেইন ডিছটো বনাব আছে আৰু সেইটো দাইল আৰু তাৰপিছত এই লাই শাক মায়ে দি পঠিয়াইছিলে বাৰীৰ হয় তাকে বনাম আৰু মই বাবুক তলত থৈ আহিছোঁ অকণমান দেৰিৰ কাৰণে ইমানেই আমনি কৰে নহয় মই শান্তিত একো কামেই কৰিব নোৱাৰোঁ তেতিয়ালৈকে মই ভাবিলোঁ তাৰ কাৰণে এইবোৰ ৰেডি কৰি থৈ দিওঁ কাটি থৈ দিওঁ এইটো বগৰীটো ইমান কিউট চাওক একদম সৰু সৰু এপল নিচিনা আৰু বহুত টেষ্টি আছে খাবলৈ মৌচম্বীটো কাটি থৈ দিওঁ মই
এইকেইদিন তাৰ চৰ্দি হৈ আছে কাৰণে খাবলৈ মন যোৱা নাই তো আজি কি কৰে জানো খাই নে নেখায় হ'লে বনাই দিছিলোঁ বনাই দিওঁ আৰু এইটো বেবী কুকাৰ বেবী খানা ইয়াত এইটো আমাৰ লাই শাক ভাজি হৈছে আৰু বাবুৰ তলৰ পৰা মাতি আছে লৈ আহিব লাগিব এতিয়া তলৰ পৰা সেইটো তলত আছে কেলে খং উঠিছে তোমাৰ ইমান খং বা নিজে উঠিব পাৰা দেই ডেকালৰে হলা না তুমি আহা কোনোবা কিবা কলে নেকি কোনোবা কিবা কলে কান্দি কান্দি আহিছা যে কেলে তুমি মালে মনত পৰিলে কি হল চাও দেখাই দিয়া কান্দৰা বেবিটো চাও মাক অকমান দেৰি নেদেখিলে মনটো বেয়া লাগি যায় ন হয় নাই এইটো চাও মই তোমাৰ কাৰণে কি কাটি থৈ দিছো এইটো চোৱা অৰেঞ্জ এইটো অৰেঞ্জ খাবা খোৱা ন মুনো এইটো খোৱা খাইছা এইটো অৰেঞ্জ এনেকে খাবা নহয় মিঠা খোৱা জ্বলা নহয় মিঠা হয় মিঠা খোৱা এনেকে খাবা নে জুচ উলিয়াই দিওঁ য়াম য়াম এনেকে খাবা নে জুচ কি খাবা জুচ খাবা ঠিক আছে এইটো জুচ উলিয়াই দিম দেই জুচ খোৱা এতিয়া টেষ্টি খোৱা এইটো বাবুৰ খানা বইলটো সেইটো বইল কৰাৰ পিছত মই জাষ্ট তেল মাৰি দিছোঁ আৰু পিঁয়াজ দি আৰু ধনিয়া অকণমান দি দিছোঁ বাছ সেইটোৱে আৰু এনেকৈ যদি খাই খাব নহ'লে এইটো মই চাকনিত চাকি দিব লাগিব আৰু বানানা গৰম হ'ল এতিয়া খোৱা ন এইটো ধোৱা নাই টান এইটো নালাগে খাব ভিতৰত জুচ খালা ন এতিয়া বানানা খাবা দেই গুচাই তোমাৰ গাড়ী অকল গাড়ী দেখাব লাগে ন লোৱা বানানাটো খোৱা আকৌ ক'ত গ'লা লোৱা 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 বানানা খোৱা কোনটো খাবা খোৱা তেতিয়াহ'লে লোৱা ইমান যে দিগদাৰ নহয় খোলা পঢ়িবা পঢ়ি দেখোন নাই দিয়া এইটো কি পঢ়িবা এইটো কি হয় ভেজিটেবলছ পঢ়া capsicum, onion, potato, beet, পিছে হয় স্নো পিচ এইটো পিচ chili, carrot, cauliflower,
Butung. কি বুটুং বিনছ Nin. আৰু কি হয় ৰেড কালাৰ Tomato. ভেৰি গুড Beet. গাড়ী থোৱা এতিয়া Anita apple likhne. এ ফৰ এপল ন লিখিম আমি এইটো ডট ডট মা বনাই থৈ দিছে ডটটো এনেকে জয়েন কৰে এনেকে 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 কি হ'ল এইটো Dot. এ A. পেন্সিলটো ভালকে ধৰা এই ডটটো পাই ইয়াত ডটলৈকে জয়েন কৰা আৰু আৰু এইফালে কি হ'ল এইটো এনেকে এইটো এ হয় দেই এনেকে আৰে এই লিখাচোন নিজে লিখাচোন হৈছে আৰু অকণমান দীঘলকে টানা বাবা ইমান ধুনীয়া হৈছে দেখাই দিওঁ দেই ৰবা A. Itu A hoy. A. A. এইটো এ লিখিলে Oh, A likhne. বাবা হৈছে দেই Mukti kobo. ভেৰি গুড বুলি ক'ব Ocean. আৰু ডাঙৰকে Aru. ডাঙৰকে টানি দিয়া Anita. এ ভেৰি গুড ইমান ধুনীয়া হৈছে জানে দেই ধুনীয়া হৈছে ন আকৌ এইফালে আৰু মৰম কৰিবা নি আৰু মৰম কৰিম দেই মই বাবা ইমান ধুনীয়া হৈছে তেলিয়া ভেৰি গুড বা ইমান ধুনীয়াকে লিখিছা Nanti kobo. মেমে মৰম কৰিব ভেৰি গুড ৰিয়ান বুলি ক'ব এইটো কি কৰিলা বুলি ক'ব ৰিয়ান ভেৰি গুড ক'ব Mami, itu kamu ninang ini kayak berapa bu? আমি পঢ়িলাম বুলি কৈ দিয়া Ini pasti lo. তাৰপিছত আমাৰ চেনেলটো চাই থাকিব কোৱা Ini tukik kut kak. Kalau ama sender tuh sakit kobo. আকৌ লগ পাম কৈ দিয়া Aku lupa. ঠিক আছে বাই ইয়াক এতিয়া পঢ়াই লওঁ তাৰপিছত চাই থাকিব আমাৰ চেনেলটো আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট লগত লগ পাম ঠিক আছে বাই বাই বুটুকা Bye. বাই ৱাও লিখিব পাৰিছা দেই ভেৰি গুড ধুনীয়া হৈছে লিখা আৰু Itu letter নহয়. লেটাৰ নহয় ভাল হৈছে আৰু লিখা ঢেৰ লিখা বিটো লিখিব জানিবা নেকি বিটো লিখাচোন Itu B. এইটো বি নেকি আকৌ লিখা সৰু পেট ডাঙৰ পেট হ'ব এইটো লিখাচোন তাৰপিছত মই বি শিকাই দিম দেই তোমাক 1 by 1 চব শিকাই দিম